2014 চনৰ আগলৈ 24 ঘণ্টাত 4 ঘণ্টা বিদ্যুৎ পোৱাটো সপোন আছিল। আজিকালি 24 ঘণ্টাৰ 20-22 ঘণ্টা কাৰেণ্ট থাকে। 24 ঘণ্টাৰ 23 ঘণ্টা কাৰেণ্ট থাকে বুলি ক'লেও ভুল নহয়। 20-22 ঘণ্টা কাৰেণ্টটো আজিকালি সকলোৱে পায়। অলপ চলপ মূল্যবৃদ্ধি হৈছে, সঁচা কথা কৈছো। কেতিয়াবা অত্যন্ত দুখেৰে অলপ বিল বঢ়াবলগীয়া হয়। এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ। আৰু আনফালে গৰিমা শইকীয়া আৰু এপিডিচিএলৰ মাজত হৈছে কি? ছ'চিয়েল মিডিয়াত এতিয়া উত্তৰ প্ৰত্যুত্তৰ। এই মুহূৰ্তত ভয়ংকৰ খবৰ আপোনালোকৰ কাৰণে। গৰিমা শইকীয়া গাৰ্গৰ ফেচবুকত পোষ্টত কমেণ্ট দিলে এপিডিচিএলে। বিল পৰিশোধ নকৰাৰ অভিযোগ এপিডিচিএলৰ। তাৰ পাছতে পুনৰ ফেচবুকতে প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ। গৰিমা শইকীয়া গাৰ্গ আৰু এপিডিচিএলৰ মাজত হৈছে কি? এতিয়া সকলো মনত এটাই প্ৰশ্ন। ছ'চিয়েল মিডিয়াত উত্তৰ প্ৰত্যুত্তৰ দিয়াৰ সৃষ্টি হৈছে। আজিৰ দিনটোত গুৱাহাটীৰ লোকে AC ব্যৱহাৰ কৰিছে, তাৰ ফলত বিদ্যুৎ নাটনি হৈছে। গুৱাহাটীবাসীয়ে AC ব্যৱহাৰ কৰাৰ ফলত নাটনি হৈছে বিদ্যুৎ শক্তিৰ। অসমত বিদ্যুৎ উৎপাদন উৎস নাই বুলি মন্তব্য প্ৰকাশ কৰিছে। বিদ্যুৎৰ উৎস নাই বাবে অসমে আন ৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে, যাৰ বাবে বিদ্যুৎ বিভাগে আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু যাৰ বাবে অসম চৰকাৰে সন্মুখীন হৈছে আৰ্থিক লোকচানৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিলে। আৰু